আজি যাব ওলাইছোঁ ঘৰত কাৰণ আছে এটা ঘৰত নহয় আমাৰ মাটো আছে আগত গৈ আছোঁ এতিয়া আৰু মই জেতুকা লগাম ঘৰত আহিছোঁ এয়া ৰেডি কৰিয়ে ল'লোঁ ঘৰত আহি পূৰা মায়ে জেতুকা ছিঙি আনি দিলে কণী লৈ ল'লোঁ কণীৰ কুহুমটো থৈ দিছোঁ আৰু বিজলখিনি লৈছোঁ জবা ফুলৰ পাত এনেকৈ আৰু অলপ হেনাও দিছোঁ এনেকৈ দি কেনে পূৰা মিক্সিত পিচি ল'ম পূৰা গুড়া কৰি মানে বহুত দিন হ'ল লগোৱা নাই একদম চুলি বেয়া হৈ গৈছে কেনেকুৱা সৰিও আছে এইপিনে পিচি লৈছোঁ গোটেই হেনা ভিজাই থৈ দিছিলোঁ অলপ মিক্স কৰি লৈ আছোঁ এতিয়া গোটেইখিনি হৈ গ'ল মিক্স কৰা পূৰা ধুনীয়াকৈ মিক্স কৰি ল'লোঁ অলপমান জেতুকা থৈও দিছিলোঁ মই এয়া তাইক লগাই দিম আৰু ময়ো লগাম তাইক লগাই দিছোঁ এয়া কি লগাইছা বাবা ধুনীয়াকৈ ভালকৈ নাথাকে ধুনু লাগিছে দেই চা হাতত বাবা ধুনু লাগিছে এতিয়া ধুনীয়াকৈ ফেনৰ তলত বহি থাকাকৈ যোৱা ব'লা ৰুমত ব'লা আৰু এতিয়া ময়ো লগাই আছোঁ মায়ে লগাই দি আছে ধুনীয়াকৈ লগাই দিয়ে পূৰা একদম ভিতৰলৈকে লগোৱাটো ভাল লাগে মাৰ সেইকাৰণে ধুনীয়াকৈ লগাই দিয়ে একদম সোমাই মাথাটো ঠাণ্ডা পৰি যায় মানে মোৰ চুলিখিনি নোহোৱাই হৈ গ'ল গোটেই মূৰৰ বিষ হৈ আছে গোটেই মূৰৰ বিষতে চুলি তুলি কিবাকিবি লগাই আছোঁ ন একদম বেয়া হৈ গৈছে চুলিখিনি সেইকাৰণে বোলো আজি ৰ'দটোও ভালকৈ ওলাইছে ঘৰত যাই লগায়ে লওঁ এই হ'ব আৰু লগোৱা আগতে ইমান চুলি আছিলে এতিয়া মানে নোহোৱা হৈ গৈছে চুলি একদম ইমান সৰে আৰু এয়া মোৰ হৈ গ'ল আগতে একমাহ মূৰে লগাইছিলোঁ আৰু এয়া ভাইটিকো লগাই দিছে অলপ বাচিছিলে ভাইটি লগাই আছে ভাইটিৰ কমেই হ'ব আমাৰ হ'ব লাগে চুলি ল'ৰা মানুহৰ ইমান চুলি আজিলৈ এইখিনি এবাৰ